হাই বন্ধুসকল, কি খবৰ? ভালে আছে চাগে? আহক, আজি আপোনালোকক মই শিকাম কিদৰে আপুনি যদি এটা ভাল ভিডিঅ' এডিট কৰিব বিচাৰে, বেকগ্ৰাউণ্ড মিউজিক দিব বিচাৰে, আৰু যদি তাত আপুনি টেক্সট দিব বিচাৰে, কিদৰে আপুনি কৰিব, কি এপছ ইউজ কৰিব, তাৰ কাৰণে আহক যাওঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপুনি পোনপ্ৰথমে এটা ব্ৰাউজাৰ চিলেক্ট কৰিব লাগিব। ব্ৰাউজাৰত আপুনি লিখিব লাগিব ফ্লেমাৰ বুলি। লিখাৰ পিছত আপুনি চাৰ্চ কৰক। এয়া মই চাৰ্চ কৰিলোঁ। চাৰ্চ কৰি আপুনি তললৈ আহক। তললৈ আহি আপুনি দেখিবলৈ পাব ডাউনলোড ফ্লেমাৰ ভিডিঅ' এডিটৰ 8.7.0, য'ত আপুনি ক্লিক কৰক। এয়া আপুনি দেখিবলৈ পালে, ইয়াক ক্লিক কৰিলে, ক্লিক কৰাত আপোনাৰ তলত লিখা আছে ছাইডত ডাউনলোড ফ্ৰী ভাৰ্চন, মানে আপোনাৰ এইটো আপুনি ফ্ৰী ভাৰ্চনটো ডাউনলোড কৰিব পাৰে। আপুনি এইটো ডাউনলোড কৰি লওক। কৰি পানি আপুনি এই এপছটো অ'পেন কৰি লওক। এইটো মই এইটো মোৰ ফ্লেমাৰটো অলৰেডি ডাউনলোড কৰি থৈছোঁ, এতিয়া মই নকৰোঁ, আপোনালোকে ডাউনলোড কৰি ল'ব। তাৰপিছত আপুনি ডেস্কটপত গৈ এইটো এপছটো এনেকৈ ডেস্কটপৰ মেনুত ওলাব। তাৰপিছত আপুনি এইটো মই অ'পেন কৰিছোঁ, অলপ টাইম লাগিছে অ'পেন কৰিবৰ কাৰণে। এয়া দেখিবলৈ পালে, এয়া মোৰ এপছটো অ'পেন হৈ গৈছে। অকণমান লোড ল'বলৈ অকণমান দেৰি হয়, আপোনাৰ তেও 30-40 ছেকেণ্ডমান দৰকাৰ হয়। এয়া মোৰ এপছটো লোড লৈ আছে বৰ্তমান। তাত আপুনি অ'পেন হোৱাৰ লগে লগে দেখিলে ক্ৰিয়েট নিউ মুভিজ, ইয়াত দেখুৱালে আপোনাৰ ইয়াত বিচাৰিছে আপুনি কি স্ক্ৰীন ব্যৱহাৰ কৰিব। এতিয়া আপুনি পোনপ্ৰথমে আপুনিতো নৰ্মেলি ক'বলৈ গ'লে ফুল মুডটোৱে ইউজ কৰি লোৱাটো ভাল আছে। এইটো মুড আপুনি ক্লিক কৰিলে, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকৈ এটা মেনু এখন ওলাই গ'ল। এতিয়া আপুনি তাত ভিডিঅ' এডিট কৰিবৰ কাৰণে আপুনি সাজু হৈ গ'ল। আপুনি এতিয়া কিদৰে ভিডিঅ' এডিট কৰিব আহক দেখুৱাওঁ আপোনালোকক। আপুনি পোনপ্ৰথমে আপুনি যদি এটা ভিডিঅ' দৰকাৰ হৈছে, মেডিয়ালৈ যাব। মেডিয়াত গৈ দেখিছে ওপৰত দেখিবলৈ পাইছে ইম্পৰ্ট বুলি কৈ ইম্পৰ্ট মেডিয়া ফাইল, তাত ক্লিক কৰিলে। ক্লিক কৰি আপুনি ধৰি লওক কিবা এটা ভিডিঅ' লৈ ল'লে। মই লৈ ল'ম ভিডিঅ', এইটো এটা ভিডিঅ'ত লৈ ল'লোঁ। এইটো ভিডিঅ'টো মই ধৰি লওক মই এইটোকে ভিডিঅ' লৈ ল'লোঁ। দেখিলে নহয় ভিডিঅ'টো, এইটো দেখিলে আহি গ'ল। আপুনি এডিট কৰিবৰ কাৰণে তাত আপুনি এটা যোগ চিন দেখিছে, যোগ চিনটোৰ ভিডিঅ'টোৰ মাজত যোগ চিনটো ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে আৰু দেখিবলৈ পালে তললৈ আপুনি আহি গ'ল। কি ভিডিঅ' লৈছে তাৰ কাৰণে চাবৰ কাৰণে আপুনি তাত প্লে কৰক। প্লে কৰি দেখিবলৈ পাইছে এইটো আপোনাৰ ভিডিঅ'টো প্লে হৈ গৈছে। তাৰপিছত আপুনি এইটো এতিয়া আপুনি ভাবিছে তাত মোক বেকগ্ৰাউণ্ড মিউজিক লাগে, এইটো বেকগ্ৰাউণ্ড মিউজিকটো ভাল লগা নাই। তাৰ কাৰণে আপুনি মিউজিকলৈ যাব লাগিব। মিউজিকত গৈ এটা আপুনি ভাল বেকগ্ৰাউণ্ড মিউজিক লৈ লওক। তাত আপুনি ইম্পৰ্ট মিউজিকত গৈ ক্লিক কৰক। ক্লিক কৰি আপুনি এটা ধৰি লওক মোক ভাল এটা মিউজিক লাগে, তাৰ কাৰণে আপুনি এটা ভাল গান বা কিবা এটা আপোনাৰ ভাল লগা গান বা কিবা এটা চইচ কৰি লওক। মই এয়া গান এটা চইচ কৰিছোঁ। আপোনাৰ গানটো এইটো মন্টুমণি শইকীয়া বগী বগী ছোৱালীয়ে গানটো মই চিলেক্ট কৰিছোঁ। এইটো অ'পেন কৰিছোঁ, দেখিব পালে এয়া গগনা কেছেটখনৰ এই গানটো আহি গ'ল। তেতিয়া মই আকৌ গানটোত এটা প্লাছ চিন ওলাব, এই প্লাছটোত আপুনি ক্লিক কৰক। এইটো মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি আপুনি দেখিবলৈ পালে, ক্লিক কৰাৰ লগে লগে তলত দেখিবলৈ পালে এইটো বগী বগী ছোৱালী। এই গানটো আপোনাক এতিয়া বেকগ্ৰাউণ্ড মিউজিক লাগে, বেকগ্ৰাউণ্ডৰ কাৰণে আপোনাৰ সাজু হৈ গ'ল। ঠিক তেনেদৰে আপুনি অলপ গানটো প্ৰথমৰ পৰা আনি দিয়ক। ইয়ালৈ লৈ আহিলোঁ। এতিয়া আপুনি দেখিবলৈ পালে এতিয়া মোৰ আগৰ এইটো বেকগ্ৰাউণ্ড আগৰ যেনিবা মাতটো আপোনাৰ আহি আছে, এই মাতটো কমাবৰ কাৰণে আপুনি এডিটলৈ যাওক। এডিট গ'ল, দেখিবলৈ পালে ইয়াত অডিঅ' দেখিবলৈ পালে নহয়, এইটো ভলিউমটো কমাই দিয়ক। কমাই দিলোঁ, আগৰ বেকগ্ৰাউণ্ডৰ মাতটো নাইকিয়া হৈ গ'ল। আকৌ অ'কে কৰি দিলোঁ। অ'কে কৰি এতিয়া মই প্লে কৰিছোঁ চব কিদৰে। দেখিবলৈ পালে কিদৰে আমাৰ বেকগ্ৰাউণ্ড মিউজিক চেঞ্জ হৈ গ'ল। ঠিক তেনেদৰে আৰু বহুত আছে এডিট কৰিবৰ কাৰণে। আজি ইমানেই আছিল, আৰু পিছলৈ ভিডিঅ' বনাম এইটোৰ ওপৰত। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।